ক'ত প্ৰতিবাদ মইতো দেখা নাই একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকৈ নক'ব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকুৱা কথা নক'ব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক কিন্তু অসমখনক আন্দোলন মই নকৰিব এইবিলাক আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় যিটো সঁচা ক'ম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে যোৰহাটত ধুবুৰীখন খোল খোৱা নাই বাকী 13খন মোটামুটি এতিয়া আমি জিকাৰ পজিশ্যনত গৈ আছোঁ ছাত্ৰীক মামাই মানে অসম চৰকাৰে পঢ়ুৱাব ছাত্ৰবিলাকক দেউতাক মাকে পঢ়াব আমি কামটো ভগাই লৈছোঁ ক'ত প্ৰতিবাদ মইতো দেখা নাই একদম আপুনি এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত এই কথাটো কোৱাৰ কাৰণে আপোনাৰ ওপৰত আইনমত ব্যৱস্থা হ'ব পাৰে কাৰণ আপুনি অসত্য কথা এটা কৈছে নহয় মই এতিয়া মেজিষ্ট্ৰেটক কৈ দিওঁ আপোনাৰ ষ্টেটমেণ্ট লওক তেনেকৈ নক'ব অসমখনক আপোনাৰ কি ইণ্টাৰেষ্ট আছে আন্দোলন মই কৰা হাজাৰ হাজাৰ শব্দ হ'লে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে গম নাপালেহেঁতেন নেকি এনেকুৱা কথা নক'ব কিবা নিজৰ স্বাৰ্থ আছে কিবা নিজৰ বেকগ্ৰাউণ্ড আছে এইটো ঠিক কৰক কিন্তু অসমখনক আন্দোলন মই নকৰিব এইবিলাক আৰু মোৰ আগত বিশেষকৈ নক'ব এইবিলাক বেলেগ মুখ্যমন্ত্ৰী থাকিব মন্ত্ৰী থাকিব যাক দাবাব পাৰিব মই দাব খোৱা মানুহ নহয় যিটো সঁচা ক'ম সূৰ্য পূবৰ পৰা ওলাই পূবৰ পৰা বুলি ক'ম পশ্চিমৰ পৰা পশ্চিম শিৱসাগৰত যোৱাকালি মই গৈ আহিছোঁ আপুনি হাজাৰ হাজাৰ মানুহ ৰাস্তাত দেখিলে যোৰহাটত অসমৰ ৰাইজক মই এইটোৱে ক'ব খুজিছোঁ যে এতিয়া কা আন্দোলন কৰাসকলৰ প্ৰমাণ চাওক যদি পৰ্টেলত 20 লাখ মানুহে আবেদন নকৰে তেতিয়াহ'লে 5 শ্বহীদৰ মৃত্যুৰ কাৰণ কাসকলৰ পৰা বুজি লওক দাদা অন্যটো প্ৰশ্ন কেনেকৈ উৰা বাতৰি দি কেনেকৈ 5জন লোকক মৃত্যুবৰণৰ ফালে লৈ গ'ল তাৰ হিচাপটো 45 দিনৰ ভিতৰত দিব লাগিব কাৰণ যদি অসমত ইমান মানুহ আছে কাটো পৰ্টেলত আবেদন কৰিব যদি নকৰে আন্দোলনকাৰীসকলেতো উত্তৰ দিব লাগিব এতিয়া মানুহক কোনোবাই 20 লাখ কৈছিল কোনোবাই 1 কোটি কৈছিল গতিকে যেনেকৈ সীতাই ৰামচন্দ্ৰক অগ্নিত প্ৰৱেশ কৰি পৰীক্ষা দিছিলে এতিয়া আমাৰ আৰু তেওঁলোকৰ পৰীক্ষা আমাৰ মতে খুব কম সংখ্যক মানুহ তেওঁলোকৰ মতে বৃহৎ সংখ্যক মানুহ এতিয়াতো পৰ্টেল খুলিব প্ৰমাণ হৈ যাব 45 দিনৰ পিছত হয় মই সঁচা নে তেওঁলোক সঁচা যদি মই সঁচা তে অসমৰ ৰাইজে তেওঁলোকৰ বিচাৰ ল'ব লাগিব আৰু যদি মই মিছা যদি সঁচাকৈ 1 কোটি 20 লাখ 30 লাখ মানুহে আবেদন কৰে ময়ে মুখ্যমন্ত্ৰী এৰি দিম বুলি কৈছোঁ যোৰহাটৰ বিকাশ যাত্ৰাৰ দ্বিতীয় পৰ্যায় অনুষ্ঠিত কৰিছিলোঁ এই দ্বিতীয় পৰ্যায়ত আমি 23,000 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰিছোঁ ইয়াৰ উপৰিও অসমৰ 500খন হাইস্কুলত 7 কোটিৰ পৰা 9 কোটি টকা আগবঢ়াই নতুন ভৱন নিৰ্মাণৰ আঁচনিৰ সৈতেও আমি জড়িত কৰিছিলোঁ আজি বিকাশ যাত্ৰাৰ সামৰণি পৰিল কমলপুৰ সমষ্টিৰ বিডিয়াত আমি শেষ সভাখন কৰি বিকাশ যাত্ৰাৰ সামৰণি মাৰিলোঁ মই অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ 2025 চনত আমি আৰু এটা বিকাশ যাত্ৰা হাতত ল'ম যাতে বৰ্তমান দুটা বিকাশ যাত্ৰাত আগবঢ়োৱা আঁচনিসমূহ আমি শুভ উদ্বোধন কৰিব পাৰোঁ আৰু নতুন আঁচনিও আমি হাতত ল'ব পাৰোঁ মই অসমবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ প্ৰথম বিকাশ যাত্ৰাত আমি 26,000 কোটি টকা দ্বিতীয় বিকাশ যাত্ৰাত 23,000 কোটি টকা অতিৰিক্তকৈ হাইস্কুলসমূহৰ বাবে প্ৰায়
4,000 কোটি টকা গতিকে 23-26 49 + 4 53,000 কোটি টকা এইটো ৰাজ্য চৰকাৰৰ পুঁজি দি আমাৰ কাৰণে আগতে মই কৈ আছিলোঁ যে আমি 11টা ছিট আমাৰ হ'ব কংগ্ৰেছৰ টিকট দিয়াৰ পিছত মোৰ ধাৰণা হৈছে যে আমি 13লৈকে যাব পাৰিম মোৰ যিটো মই এনেকুৱা টিকট আশা কৰা নাছিলোঁ মই অলপ টিকটবোৰ বেলেগ হ'ব বুলি আশা কৰিছিলোঁ গতিকে যি ধৰণে কংগ্ৰেছে টিকট দিলে তাৰ পৰা মোৰ মনত এটা ধাৰণা হৈছে যে বিজেপিয়ে অলপ চেষ্টা কৰিলে 13লৈকে যাব পাৰিব ডিব্ৰুগড় কেনেকৈ হ'ব বুলি ভাবিছে ধুবুৰীক বাদ দি চব 13 আমাৰ এইবিলাক নাম এটা ওলালেই নহ'বতো ইয়াত লাখপতি বাইদেউৰ পৰা অৰুণোদয়ৰ পৰা চৰকাৰী চাকৰিলৈকে বহুত ডাঙৰ আমাৰ ৱেল উইচাৰৰ এখন বহুত ডাঙৰ জথা আছে অসমৰে যুৱক যুৱতীয়ে খালি অসমৰ যুৱক যুৱতী কোৱালিফাই হ'ব লাগিব আৰু অসমৰে 30,000 ল'ৰা ছোৱালী অলৰেডি ট্ৰেইনিঙৰ কাৰণে 2,000ক আমি বেংগলোৰত পঠাই দিলোঁ আমাৰে গৈ ল'ৰাবিলাকে কৰে আকৌ এইটো আপোনালোকে চাই ল'ব খননৰ ওপৰত মই কি ক'ম আৰু এইটোৰ ওপৰত মোক সুধিলে লাভ মোক আৰু খননৰ ওপৰত সুধিলে মই কি উত্তৰ দিম আৰু সাজু মানে কি আমিতো গ'লোৱেই আগবাঢ়ি আৰু মোদী ডাঙৰীয়াৰ এটা শপত গ্ৰহণ হ'বই আৰু কেতিয়া আগত ভাৰতজুৰি মে'ৰ মাজলৈকে চলিব বৰপেটা আমি বহুত ভোটত জিকিম মিনিমাম 1.5 লাখ 2 লাখ ভোটত জিকিম আপোনাৰ